নমস্কাৰ কি খবৰ আপোনালোকৰ মাতটো ভাঙি আছে কথাবোৰ ভালকৈ ওলোৱা নাই এনেকুৱা লাগি আছে যে নাকটোতে কথা কৈ আছো চৰ্দি লাগিছে বতৰ সলনিৰ লগতে মানে দেহাৰো হাল সলনি ঘটি গৈছে সেইকাৰণে মাতটো সলনি হৈ গৈছে মানে সেইকাৰণে আৰু ভিডিঅ'বিলাকো ইমান ভালকৈ আনিব পৰা নাই দীঘলীয়া ভিডিঅ'বোৰটো কৰাত মানে মাত ভিডিঅ'টো কৰিম যেহেতু মাতটো দিবই লাগিব এতিয়া মাতে ওলোৱা নাই ভিডিঅ' কেনেকৈ কৰোঁ বাৰু যি কি নহওক আজি হৈছে 14 ফেব্ৰুৱাৰী বহুতে জানে 14 ফেব্ৰুৱাৰী মানে কি ভ্যালেন্টাইন ডে এটা স্পেশাল ডে হিচাপে পালন কৰে আজি হল 14 ফেব্ৰুৱাৰী শনিবাৰ কিন্তু ঠিক আছে বাৰু বহুত মানুহে ভ্যালেন্টাইন ডে পাতি আছে কিন্তু ভ্যালেন্টাইন ডে আমি পাতি কি কাৰণে আছো জানেনে এটো আমাৰ ভাৰতীয় সভ্যতাত আছিল নে 14 ফেব্ৰুৱাৰীটো ভ্যালেন্টাইন ডে হিচাপে পাতি আছে এটো আমাৰ পাতিবলগীয়া বস্তু নে কি বাৰু দিকিনক সকলোৰে নিজা নিজা কিছুমান মানে কি কম আৰু নিজৰ নিজৰ মনৰ কথা বুলিয়ে কম আৰু এটা কথাটো হল যে মানুহে 14 ফেব্ৰুৱাৰী যে পাতি আছে ভ্যালেন্টাইন ডে হিচাপে যে পাতি আছে ভ্যালেন্টাইন ডে নো আহিল কৰ পৰা জানে নে কোনোবাই হয় আজিকালি তো বহুতে জানে আজিকালি বহুত বস্তুৰে সকলোৰে বহুত মানে শিক্ষা মানে জ্ঞান আহিয়ে যায় নিজে নিজে হলে বা মোবাইলত চাই হলে মোবাইলত এই বিষয়ে বহুতখিনি ভিডিঅ' আহি যায় 14 ফেব্ৰুৱাৰী দিনাখন মানুহে ভ্যালেন্টাইন ডে পাতি আছে কিন্তু ভ্যালেন্টাইন আছিল কোন কাৰ কাৰণে আমি ভ্যালেন্টাইন ডে পাতো এতিয়া আমি জানো 2 অক্টোবৰ আমি গান্ধী জয়ন্তী পাতো গান্ধীজীৰ জন্মদিন হিচাপে 2 অক্টোবৰটো আমি গান্ধী জয়ন্তী পাতো কিন্তু আমি ভ্যালেন্টাইন ডে পাতি আছো ভ্যালেন্টাইন ডে আহিছে কৰ পৰা ভ্যালেন্টাইন আসলতে এজন মানুহ আছিল আৰু এই উৎসৱটো আহি ওলাইছে আমাৰ মাজত ৰোমৰ পৰা ৰোমত তেতিয়া এজন ৰজা আছিল এটো বহুত বছৰ আগৰ কাহিনী তেতিয়া এজন ৰজা আছিল ক্লাউডি নামৰ ৰজাজনৰ মানে তেখেতৰ মানে কি ভাবিছিলে যদি মোৰ সৈন্যসকলে মানে বিয়া পাতে বা সাংসাৰিক হয় তেতিয়া হলে কি হ'ব তেখেত মানে যুদ্ধত ভালকে মন দিব নোৱাৰিব নিজৰ পৰিয়াল নিজৰ লৰাছলিৰ ওপৰত কথা চিন্তা কৰি থাকোতে যাব সেই কাৰণে তেতিয়া ৰজা ক্লাউডিয়ে কি কৰিছিল নিজৰ ৰাজ্যত কোনো সৈন্যই বিয়া পাতিব নোৱাৰে বুলি তাৰমানে তেখেতে এক ঘোষণা কৰিছিল কিন্তু সেইখিনি সময়তে তাৰমানে এজন সন্ত ভ্যালেন্টাইন বুলি আছিল সন্ত মানে অৰ্থাৎ হৈছে কি সাধু সন্যাসী নিচিনা আছিল ভ্যালেন্টাইন নামৰ এজন পুৰুষ আছিল সেই তেখেতৰ নামেদি আসলে ভ্যালেন্টাইন ডেটো পাতি আছে এতিয়া তেখেতে কি কৰিছিল যেতিয়া মানে ৰজা যেতিয়া ক্লাউডিয়ে যেতিয়া মানে বস্তুটো মানে কৈছিল যে কোনো বিয়া পাতিব নোৱাৰে তেতিয়া সন্ত ভ্যালেন্টাইনে কি কৰিছিল ভালপোৱা মানুহখিনিৰ মাজত ধুনিয়াকে এনেকৈ বিয়াখন পাতিবলৈ দিছিল তে হেনেকে চলি যাই থকাৰ সময়ত এদিন ৰজা ক্লাউডিয়ে মানে কথাটো গম পালে যে ভ্যালেন্টাইন নামৰ এজন মানুহে মোৰ দেশৰ মানুহখিনিক মানে ভুৰকাই বোলে বিয়া পাতাই দি আছে সংসাৰ কৰি দি আছে হেনেকৈ ভাবিলে তেতিয়া ৰজা কথাটো গম পাই বোলে ই কৰিলে তেতিয়া সন্ত ভ্যালেন্টাইনক কি কৰিলে তেখেতে কাৰাগাৰত বন্দী কৰি থলে আৰু মানে তেখেতক ফাঁসি দিম বুলি এটা নিৰ্ধাৰিত দিন ঠিক কৰিলে এতিয়া সন্ত ভ্যালেন্টাইন আছিল কেনেকুৱা ধৰণৰ মানুহ মানে তেখেতে কি কৰিছিল মানে অসুখীয়া মানুহখিনিক অলপমান সহায় কৰিছিল অলপমান সৰু সুৰা চিকিৎসা কৰিছিল তেতিয়া তেখেতে কি কৰিছিল যেতিয়া মানে হেয়াত আছিল এটো যেতিয়া কাৰাগাৰত আছিল কাৰাগাৰত থকা সময়খিনিত কাৰাগাৰত যিখিনি মানুহ আছিল সেই মানুহখিনিক তেখেতে চিকিৎসা কৰি আছিল এতিয়া তেতিয়া মানে যিখিনি সময়ত মানে যিখন জেলত আছিল সেই এগৰাকী ছোৱালী আছিল সেই ছোৱালীজনী চকুদি দেখা নোপোৱা নাছিল তেতিয়া জেলৰে আহি পেলাই তাৰমানে সন্ত ভ্যালেন্টাইনক ক'লে যে মোৰ ছোৱালীজনী চকুদি নেদেখে তেখেতক চিকিৎসা কৰক এই চিকিৎসা কৰাৰ সময়ত যেতিয়া জেলৰ ছোৱালীজনীয়ে চকুদি দেখা পোৱা হ'ল চিকিৎসা কৰোতে দেখা পোৱা হ'ল দেখা পাই তেখেতে কি কৰিলে সন্ত ভ্যালেন্টাইনকে মানে ভাল পাব ধৰিলে আৰু হেনেকে কেইদিনমান যোৱাৰ পাছতে তো ভ্যালেন্টাইনক তো যেহেতু ফাঁসিৰ ঘোষণা কৰি থৈছিলে ৰজাই তো ফাঁসি দিয়া দিনটো আহিলে সেই দিনটো আহা দিনাখন যোনদিনাখন মানে ভ্যালেন্টাইনক ফাঁসি দিব সেইদিনাখন আছিলে 14 ফেব্ৰুৱাৰী তেখেতে কি কৰিছিলে নিজৰ মানে ফাঁসি দিয়াৰ আগ মুহূৰ্তত এখন চিঠি লিখিছিল সেই জেলৰ ছোৱালীজনীলৈকে চিঠিখন লিখিছিল আৰু তাতে লিখি দিছিলে ফ্ৰম ইয়ৰ ভ্যালেন্টাইন বুলি লিখি পেলে চিঠিখন ছোৱালীজনীক দিলে আৰু তেখেতৰ ফাঁসি হোৱাৰ দিনাখনে তেখেতক ফাঁসি দিয়া হ'ল আৰু যেতিয়া তাৰমানে এই ফাঁসিটো দিয়াৰ পাছত তেখেতে ভ্যালেন্টাইনে মানে যিসকল মানুহক মানে লগ কৰি বিয়া কৰাই দিছিলে সেই মানুহ কেইজনমান কিছুমান নিৰ্দিষ্ট কেইগৰাকীমান ব্যক্তিৰ মাজতহে এই ভ্যালেন্টাইন ডেটো তাৰমানে তেখেতে যে মৃত্যুৰ দিনাখন ভ্যালেন্টাইন ডে হিচাপে আৰম্ভ কৰিলে
আৰু সেই দিনটো যি আৰম্ভ কৰিলে আৰু আমাৰ এতিয়া মানে মানুহখিনি মানে ইমান ভেলেণ্টাইন ডে বুলি ব্যস্ত হৈ পৰিছে আচলতে এইটো আছিলে ৰোমৰ ঘটনা আৰু খুব নিম্ন মানে খুব মানে কম কেইজনমান ব্যক্তিৰ মাজত এই ভেলেণ্টাইন ডেটো আৰম্ভ কৰিছিলে কিন্তু এতিয়া আমাৰ বুলি নকওঁ গোটেই আমাৰ ভাৰততে হওক গোটেই ইণ্ডিয়াতে হওক গোটেই ৱৰ্ল্ডতে হওক ভেলেণ্টাইন ডে বুলি মানে কিমান ডাঙৰ আয়োজন চলে হয়নে নহয় ঠিক মানে সেনেতে যোনদিনাখন যেতিয়া মানুহে ভেলেণ্টাইন ডে পাতি আছে এইটো হৈছে ভেলেণ্টাইন ডেৰ কাহিনীটো মই আপোনালোকক ক'লোঁ কিন্তু ভেলেণ্টাইন ডে আজি ইমান বছৰে 14 ফেব্ৰুৱাৰী দিনাখন এইটো ভেলেণ্টাইন ডে হিচাপে পালি আছে কিন্তু সেই দিনটোতে 2019 চনৰ আমাৰ ভাৰতৰ এটা ইমান আচৰিত ঘটনা ঘটি গৈছে হয়তো সেইটো ঘটনাৰ বিষয়ে সকলোৱে অৱগতই বহুতে জানে আমাৰ 40 জন CRPF জোৱানে শ্বহীদ হৈছিলে এতিয়া তাৰে ওপৰত অলপমান দুই এষাৰমান মই ক'বলৈ বিচাৰিছোঁ সেইদিনাখন আছিলে 14 ফেব্ৰুৱাৰী 2019ৰ কাহিনী এইটো আৰু CRPFৰ 76 বেটেলিয়নৰ পৰা গাড়ী ওলাই কেইখনমান আহিছিলে 78 মানেৰে 78খনমান গাড়ী একেলগে যাত্ৰা কৰি ওলাইছিলে তেখেতসকলে ওলাইছিলে জম্মু কাশ্মীৰৰ পৰা ওলাইছিলে পুলৱামাৰ হৈ পেলাই শ্ৰীনগৰলৈ যোৱা কথা আছিলে তেতিয়া কি হ'ল তাৰে মাজতে যেতিয়া তেখেতসকলে যে পুলৱামা পাইছে পুলৱামা ঠিক তেখেতসকলে 3:30 মানৰ ভিতৰত পুলৱামা যাই পাইছে সেইখিনি সময়তে এজন মানুহ মানে এজন তেখেত হয়তো মানে আতংকবাদী বুলি ক'ব পাৰি নে কি ক'ব পাৰি এতিয়া তেখেতৰ নামটো আছিলে আদিল আহমেদ বুলি আছিলে তেখেত এজন কম বয়সীয়া ল'ৰাই আছিলে তেখেতে কি কৰিছিলে যেতিয়া আমাৰ CRPFৰ গাড়ীকেইখন যেতিয়া পুলৱামা আহি পাইছিলে ঠিক সেইখিনি সময়তে তেখেতে নিজৰ গাড়ীত 200 কিলো RDX মানে যিটো বম বনোৱা আমাৰ যিটো বস্তু মেটেৰিয়েল যিটো ইউজ কৰে বম বনোৱা সময়ত সেই 200 কিলো RDXটো গাড়ীত ভৰাই সেই গাড়ীখন লৈ আনি CRPFৰ জোৱানৰ গাড়ীখনৰ মাজত আহি বমটো বিস্ফোৰণ কৰি দিছিলে যাৰ ফলত আমাৰ CRPF জোৱানসকলৰ 40 জন একেলগে থিতাতে মানে শ্বহীদ হৈছিলে আৰু এনেকুৱা মানে দুৰ্গতি হৈছিলে যে মানে তেখেতসকলৰ মানে দেহৰ অংগ একদম চিতপিত হৈ পেলাই চবফালে মানে পৰি গৈছিলে মানে ফুল যেনেকৈ পৰে সেনেকৈ মানে ইফালে সিফালে গোটেই বডি মাংসবিলাক গোটেই মানে ওলাই পৰি গৈছিলে ইমান বেয়া এটা দিন আছিলে এইদিনাখন আমাৰ 40 জন CRPF জোৱান একেলগে তো এতিয়া মই ভাবোঁ মোৰ ফালৰ পৰা মই এটাই কথা কওঁ আপোনালোকে এতিয়া কোনে কি হিচাপে 14 ফেব্ৰুৱাৰীটো পালন কৰিব সেইটো আপোনালোকৰ ওপৰত কথা মই এনেই মোৰ ক'বলগীয়া অলপ যিখিনি আছিলে মই এনেকৈ ক'লোঁ কথাখিনি কোৱাৰ কাৰণে কোনো বেয়া নাপাব আপোনালোকে ভেলেণ্টাইন ডে পাতি থকা মানুহসকলো বেয়া নাপাব আৰু ব্লেক ডে পাতি থকা মানুহসকলো বেয়া নাপাব মই মাত্ৰ কথাষাৰ উলিয়ালোঁ আপোনালোকে যি হিচাপে পালন কৰে কিন্তু মই মোৰ ফালৰ পৰা মই এই 40 জন শ্বহীদসকলৰ বাবে খুব দুখ মনে আজি এইটো ভিডিঅ'টো কৰিলোঁ ভিডিঅ'টো কৰা মোৰ এটাই প্ৰশ্ন মাত্ৰ যে আপোনালোকে আজি কি হিচাপে পালন কৰে এইটো আপোনালোকৰ নিজা কথা নিজা মন্তব্য মই মোৰ ক'ব লগাখিনি ক'লোঁ আৰু মই না ভেলেণ্টাইন ডেৰ ওপৰত বেয়াকৈ ক'ব বিচাৰিছোঁ না মই বেলেগ আপোনালোকে যে পাতিও আছে তাতেও মোৰ মানে একো হেৰি নাই কিন্তু কথাটো হৈছে কি ভেলেণ্টাইন ডে পাতি থকাসকলে বেয়া নাপাব মই খালি কথাটো এনেই মোৰ ক'বলগীয়াখিনি ক'লোঁ আমি যিহেতু 40 জন আমাৰ জোৱান হেৰাইছোঁ সেইটো খুব মানে বহুত দুখৰ বিষয় এইটো সেইকাৰণে মই এইষাৰ কথা ক'লোঁ এতিয়া আপোনালোকে নিজে ডিচাইড কৰক ভেলেণ্টাইন ডে হিচাপে পাতিব নে 14 ফেব্ৰুৱাৰীটো এটা ব্লেক ডে হিচাপে পাতিব